নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। ফাইনেলি এখন স্কুটি আনিমগৈ TVS চেণ্টাৰ প্ৰাৰ্থনা ডিলাৰৰ পৰা। এতিয়া গৈ আছোঁ প্ৰাৰ্থনা ডিলাৰে। কি হৈছে? এই আমি প্ৰাৰ্থনা ডিলাত পাই গ'লোহি। এই কালাৰ আছে দেখোন দেই। কালাৰ কিছু আছে এতিয়া ন ল'লে আৰু ইয়াত এতিয়া গাৰ্ড চাৰ্ট লগাই দিব আমাক। স্কুটিখন ধুনীয়াকৈ ধুই মেলি গাৰ্ড চাৰ্ট সকলো লগাই দিব ইয়াত। এয়া গাৰ্ড লগাই আছে। এতিয়া অলপ চাহ তাহ খাই লওঁ, কাৰণ ভোক লাগিছে মানে। সেইকাৰণে কফিকে অকণ খাই লওঁ। লগৰকেইটাকো আছে, তাকে খুৱাই। মজা লাগিছে। পাৰ্টি হ'ব যেতিয়া ঘৰৰ হা। ঘৰলৈ গৈ আছোঁগৈ স্কুটিখন লৈ। তেল ভৰাব লাগিব ডিপুত ন। পকৰি লুকটো বিয়া এটা লগা নাই পিছফালৰ পৰা। গাৰ্ডটো লগাই দিওঁ দে ন। ভাল লাগিছে ন। TVS চেণ্টাৰ আগৰখন বেছি, এইখন তেলৰ লিটাৰ কিমান ইয়াত এতিয়া? 100 টকা নে 5 টকা? 97 গেলাৰ অপশ্যন এইটো। সন্ধিয়া এবাৰ নতুন স্কুটি লৈ হেৰিলৈ আহিম দেই, কমলপুৰলৈ। ব'লা, বল তেল ভৰাই লওঁ। টকা ন 550 550 इसको